নমস্কাৰ স্বাগতম জনাইছো মই এইচএছ আমছৰ ইউটিউব চেনেলটোলৈ। আজি মই বনাবলৈ লৈছো মধুৰি জেলি আৰু মধুৰি জেলি বনাবৰ কাৰণে মই লৈছো এই পকা মধুৰি আৰু প্ৰথমতে মই মধুৰিখিনি চকলিয়াই লম আৰু আপোনালোকক দেখুৱাম নেক্সট ষ্টেপটো কেনেকৈ বনাম মই মধুৰি জেলিখিনি। আপোনালোকে শেষলৈকে চাব, ভিডিওটো স্কিপ নকৰাকৈ। ধন্যবাদ। হে চাওক, মই মধুৰিখিনি এনেকৈ কাটি ললো আৰু কাটি লোৱাৰ পিছত মই এইখিনি দি দিম এটা কুকাৰত গোটেইখিনি ভৰাই দি দিম। ভৰাই তাত মই অকণমান পানী দি দিম যাতে এইখিনি ধুনীয়াকৈ সিজি যায়। এইখিনি পানী দি পেলাই মই এতিয়া 10টামান হুইচেল মাৰিম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ নেক্সট ষ্টেপটো কেনেকৈ বনাওঁ মই। এয়া চাওক, মই কুকাৰটোত 10টামান হুইচেল দিয়াৰ পিছত মধুৰিখিনি একদম গলি গৈছে। এয়া দেখিছে, ধুনীয়াকৈ গলি গৈছে। তাৰপিছত আমি এইখিনি এতিয়া চাকিব লাগিব ৰসটো উলিয়াবৰ কাৰণে। চাকিবৰ কাৰণে মই চৰিয়া এটা পাতি লৈছোঁ। চৰিয়াটোৰ ওপৰত মই চাকনি এখন দি লৈছোঁ। তাৰপিছত মই এতিয়া মধুৰিখিনি বাকি দিম। মধুৰিখিনি বাকি পেলাই মই অকণমান হেতাৰে এনেকৈ লৰাই দিম যাতে ইয়াৰ ৰসখিনি তললৈ যায়গৈ। মধুৰিৰ জেলিকণ বনাবৰ কাৰণে মই অকল ৰসখিনি ব্যৱহাৰ কৰিম আৰু এইখিনি মই পেলাই দিম, আমি এইখিনি ব্যৱহাৰ নকৰোঁ। আৰু মধুৰিৰ জেলিখিনি বনাবৰ কাৰণে আমাৰ নেক্সট প্ৰচেছটো চাওঁ বলকচোন। এইখিনি ৰসখিনি আমি এটা কাপৰ সহায়ত জুখি ল'ম। চাওঁ কিমান কাপ হয় আমাৰ ৰস। চাওক 1 কাপ হৈছে, 2 কাপ, 3 কাপ, 4 কাপ, 5 কাপ, আমাৰ 6 কাপ হৈছে মধুৰিৰ ৰস। আৰু এই 6 কাপ হৈছে, আমি এতিয়া চেনিও তেনেকৈ দিব লাগিব। আমি সেই তেনেকুৱা একে কাপতে জুখিম চেনি। 1, দি দিছোঁ 4 কাপ। আমি এতিয়া এইখিনি গেছত বহাই দিব লাগিব। বলকচোন আমি নেক্সট প্ৰচেছটো চাই লওঁ কেনেকৈ কৰিম। এয়া চাওক, মধুৰিৰ ৰসখিনি মই গেছত পাতি দিছোঁ। প্ৰথমতে গেছটো অকণমান হাই ফ্লেমত আছে। যেতিয়া এইখিনি উতল আহিব তেতিয়া মই অকণমান ল' ফ্লেমত দি কিমান সময় লাগে মই আপোনালোকক জনাম। মই ইয়াত 6 কাপ মধুৰিৰ ৰসত মই 4 কাপ চেনি দিছোঁ। যিহেতু মধুৰিটো অলপ মিঠা থাকেই, মধুৰিকেইটা মিঠাই আমাৰ, সেইকাৰণে অকণমান চেনিটো কমাই দিছোঁ। নহ'লে অকণমান বেছিও দিব পাৰে আপোনালোকে যদি ইচ্ছা কৰে চেনিটো। ইয়াত মই 6 কাপ মধুৰিৰ ৰসত 4 কাপ চেনি দিছোঁ। মধুৰিৰ ৰসখিনি একদম উতলি আহিছে আৰু এই উতলি আহোঁতে এইখিনি যিখিনি ছাইডতে ফেন ওলাই আহিছে সেইখিনি আঁতৰাই দিব লাগে।
এতিয়া উতলি অহাৰ পাছত গেছটো অলপ ল' ফ্লেমত দি দিব লাগিব। ল' ফ্লেমত দি এইখিনি উতল আহি থাকিব দিব লাগিব। উতলি এইখিনি এতিয়া দেখিছে ইয়াত পাতলা হৈ আছে ৰসখিনি। ইয়াত এইখিনি বহুতখিনি ডাঠ হৈ যাব আৰু কমি যাব ইয়াৰ পৰা। চাওক মই 40-45 মিনিট সময় এইখিনি উতলাই থকাৰ পিছত এইখিনি একদম আধাতকৈ বেছি কমি গ'লগৈ। প্ৰথমতে একদম ওপৰলৈকে আছিলে, এতিয়া কমি গ'ল। আৰু এইটো সময়তে মই ইয়াত দি দিম অকণমান মিডিয়াম চাইজৰ গোল নেমু এটা মই চেপি লৈ ইয়াত মই অকণমান ৰস দি দিম। তেতিয়া মানে খাবলৈ সোৱাদটো টেঙা মিঠা হয়, খাবলৈ খুব সোৱাদ লগা হয়। আৰু এইখিনি হৈছে নে নাই চাবলৈ মই এটা বাতি লৈ ল'ম। বাতিটোত অকণমান পানী দিম। পানীত অকণমান মই জেলি ইয়াত পানীখিনি দি দিম। আপোনালোকে ইয়াত দেখিবলৈ পাইছে পানীখিনিৰ লগত জেলিখিনি মিক্স হৈ যোৱা নাই, মিহলি হৈ যোৱা নাই। এয়া দেখিছে জেলিখিনি মই ধুনীয়াকৈ ছাইড কৰি দিলে ছাইড হৈ গৈছে। পানীখিনিৰ লগত মিহলি হৈ যোৱা নাই যেতিয়া এইখিনি একদম হৈ গৈছে। জেলিখিনি আমাৰ তৈয়াৰ হৈ গৈছে এতিয়া খাবলৈ। আমি এতিয়া গেছটো নুমাই থৈ দিম। গেছটো নুমাই থৈ পেলাই এইখিনি অকণমান ঠাণ্ডা হ'লে আমি চিচাৰ বৈয়াম এটাত ভৰাই দিম। আৰু একদম ৰংটো ইমান ধুনীয়া সলনি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব, চেষ্টা কৰিব, ধুনীয়া হ'ব বনাবলৈ, বেছি কষ্ট নহয়। খালি মানে এইখিনি ল' ফ্লেমত উতলাই থাকিলেই হ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ আপোনালোকে লগত থকা বেল আইকনটো টিপিব, যাতে মোৰ নতুন নতুন আপডেটবোৰ আপোনালোকে পাই থাকে। ধন্যবাদ। এয়া চাওক, মই মধুৰি জেলিকণ ঠাণ্ডা হোৱাৰ লগে লগে মই চিচা বৈয়াম এটাত ভৰাই দিলোঁ। আৰু এয়া আপোনালোকে দেখিছে মই বটলটো লুটিয়াই দিছোঁ, কিন্তু জেলিকণ বৈ অহা নাই। একদম সঠিক জোখত হৈছে জেলিকণ। বজাৰত যেনেকুৱা জেলি পোৱা যায় তেনেকুৱাই হৈছে, খাবলৈ খুবেই ধুনীয়া হৈছে জেলিকণ। খুব সহজতে বনাব পৰা এবিধ জেলি। আৰু মধুৰিটো প্ৰায় মানুহৰ ঘৰতে থাকেই মধুৰি গছ। আৰু মধুৰি এতিয়া গৰমৰ দিনত পোৱা যায়, গতিকে আপোনালোকেও এনেকৈ বনাই থৈ দিব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ টিফিনত ৰুটিৰ লগত হওক বা ব্ৰেডৰ লগতে হওক আপোনালোকে দি পঠাব পাৰিব। এইখিনি বনাবৰ কাৰণে খুব বেছি কষ্ট নহয়। আপোনালোকে নিশ্চয় বনাব পাৰিব আৰু ভাল পাব বুলি আশা থাকিলে। আৰু মই বটলটো এতিয়া সাঁফৰটো টাইটকৈ মাৰি থৈ দিম। আৰু এইখিনি বহু দিনলৈকে থৈ দিব পাৰিব। এনেকৈ থৈ দিলে, চিচা বৈয়ামত থৈ দিলে বহু দিনলৈকে থাকিব। এইখিনি ভাল হয়, অকণো বেয়া হৈ নাযায়। আপোনালোকে কেতিয়াও প্লাষ্টিকৰ বৈয়াম ব্যৱহাৰ নকৰিব এইখিনি থ'বলৈ। প্লাষ্টিকৰ বৈয়াম ব্যৱহাৰ কৰিলে এইখিনি সোনকালে ভেঁকুৰ লাগি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে সদায় চিচা বৈয়ামেই ব্যৱহাৰ কৰিব। ধন্যবাদ।